যিবিলাক ল'ৰা এতিয়ালৈকে পোৱা নাই বা ভাবি আছে যে পুলিচ আহিম বুলি তেওঁলোকক কিবা ক'বা নেকি তুমি? আহিব ভাল চাকৰি। অঁ আৰু লগত কিবা কিবি লৈ আহিব লাগিব নেকি ঘৰৰ পৰা? নাই একো নালাগে। আৰু অকল দৌৰ মাৰিলে নহ'ব ফিল্ডত। অঁ ফিল্ডত দৌৰ মৰাৰ উপৰিও ঘৰত কাম কৰিব লাগিব। তাৰমানে ট্ৰেইনিঙলৈ আহোঁতে লিপাই মাৰিব লাগিব, অকল দৌৰি থাকিলে নহ'ব। প্ৰেক্টিছ কৰিব লাগিব, নহ'লে পিছত কষ্ট হ'ব। অঁ প্ৰেক্টিছ কৰিব লাগিব। কোনোবা যি এনেই দৌৰি আছে নহ'ব তাৰমানে ইয়াত আহি আকৌ লিপাই কৰিব লাগিব হয়? চব কৰি ল'ব লাগিব, তাৰপিছত দৌৰিব নোৱাৰিলেও কামজাৰি কৰিব লাগিব। ফিল্ডত যিটো কাম কৰিছিলা তাৰ 1% নহ'ব। আৰু কিবা পানিছমেণ্ট খাবলগীয়া হয় নেকি? পানিছমেণ্টটো খাবলগীয়া হৈ যাব। বহুত হৈ যায়, বিভিন্ন কাৰণত হ'ব। বেন চেন খাবলগীয়া হয় আৰু ভাত খাই দৌৰিব লাগিব নে? আৰু ভাত ৰুটি ঘৰৰ পৰাই বনাবলৈ শিকিব লাগিব। আৰু খাই পিনি দৌৰিব লাগিব হয়নে? ভাতটো খাই দৌৰিব লাগিব, বেলেগ কথা নাই। ৰাতি এই মানে ইলেকশ্যন ডিউটিৰ কাৰণে আৰম্ভ আমি দেখাম ৰ'বা। অঁ দেখাই আছোঁ ইলেকশ্যনত যাবৰ কাৰণে কিমান কি হৈ যায়। আমাৰ হৈছে ৰাজদ্বীপ হাজৰিকা। অঁ চাকৰি পাই কেনেকুৱা লাগিছে? ভালেই লাগিছে। প্ৰথম এক্সপিৰিয়েঞ্চ নেকি ইলেকশ্যন ডিউটি? ইলেকশ্যন ডিউটি প্ৰথম। আগতো ভোটে দিছা? অঁ কেনেকুৱা লাগিছে ডিউটি কৰি আজি প্ৰথম? মজা। আগতে বেগ চেক ল'ল চাগে কিয়? কেইদিনৰ কাৰণে যাবা? এদিনৰ কাৰণে। এনেই তোমাৰ এতিয়া কেনেকুৱা লাগিছে ডিউটিবিলাক কৰি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। যিবিলাক ল'ৰা এতিয়ালৈকে পোৱা নাই বা ভাবি আছে যে পুলিচ আহিম বুলি তেওঁলোকক কিবা ক'বা নেকি তুমি? আহিব ভাল চাকৰি। অঁ আৰু লগত কিবা কিবি লৈ আহিব লাগিব নেকি ঘৰৰ পৰা? নাই একো নালাগে। অকল ট্ৰেইনিঙলৈ আহোঁতে অকল হেৰি বাল্টিং এটা লৈ আহিব। কি আনিব লাগিব ট্ৰেইনিঙলৈ আহোঁতে? বাল্টিং আৰু যাওঁ সেইকেইটা কম্পালচৰি, সেইকেইটা নানিলে। আৰু অকল দৌৰ মাৰিলে নহ'ব ফিল্ডত। অঁ ফিল্ডত দৌৰ মৰাৰ উপৰিও ঘৰত কাম কৰিব লাগিব। তাৰমানে ট্ৰেইনিঙলৈ আহোঁতে লিপাই মাৰিব লাগিব, অকল দৌৰি থাকিলে নহ'ব। প্ৰেক্টিছ কৰিব লাগিব, নহ'লে পিছত কষ্ট হ'ব। অঁ প্ৰেক্টিছ কৰিব লাগিব। কোনোবা যি এনেই দৌৰি আছে নহ'ব তাৰমানে ইয়াত আহি আকৌ লিপাই কৰিব লাগিব হয়? চব কৰি ল'ব লাগিব, তাৰপিছত দৌৰিব নোৱাৰিলেও কামজাৰি কৰিব লাগিব। ফিল্ডত যিটো কাম কৰিছিলা তাৰ 1% নহ'ব। আৰু কিবা পানিছমেণ্ট খাবলগীয়া হয় নেকি? পানিছমেণ্টটো খাবলগীয়া হৈ যাব। বহুত হৈ যায়, বিভিন্ন কাৰণত হ'ব। বেন চেন খাবলগীয়া হয়। মানে তুমি অঁ ফিল্ডত দৌৰি থকা নিচিনা নহয়। মানে আঁতৰ পৰা দেখিবলৈ যিমান ভাল তাৰমানে কৰি ওচৰৰ পৰা বহুত বেয়া হয়, ইমান কষ্টটো বহুত বেছি। দৌৰ মাৰিব লাগিব। দৌৰ মাৰিব লাগিব। ইয়াত আপোনাৰ দেওবাৰ মানে কাম যায়। এতিয়া ইলেকশ্যন ডিউটি কিমান দিব, পইচা কিবা দিব নেকি? ইলেকশ্যন ডিউটি আমাৰ 1920 টকাকৈ দিব। 1920 টকা। কি কৰিবা পইচাটো? পইচা কাপোৰ কানিতে গৈছে। কাপোৰ কানি গৈছে? খাওঁতে গৈছে। অঁ 300 টকা এসাঁজ। 300 টকা এসাঁজ। কালি দিনটো প্ৰায় আৰু ঘৰত যাবলৈ দিছে নাই এতিয়া? নাই দিয়া। ঘৰত নহ'ব। ইলেকশ্যন ডিউটিটো এতিয়া যাবই লাগিব আজি? যাবই লাগিব এতিয়া। আমি লগতে পাইছোঁ দুজন একেলগে? অঁ আমি একেলগে পাইছোঁ হোজাই ডিষ্ট্ৰিক্টত। প্ৰথমবাৰ জীৱনত এক্সপিৰিয়েঞ্চ? ঠিকে আছে। অঁ পেগুৱে মোবাইলত বিজি অস্ত। অঁ এয়াই আৰু যদি আহিব খুজিছা এতিয়াৰ পৰাই 2টামান বজাত উঠিবলৈ চেষ্টা কৰিব লাগে এখন পুলিচত। আৰু ভাত খাই দৌৰিব লাগিব নে? আৰু ভাত ৰুটি ঘৰৰ পৰাই বনাবলৈ শিকিব লাগিব। আৰু খাই পিনি দৌৰিব লাগিব হয়নে? ভাতটো খাই দৌৰিব লাগিব, বেলেগ কথা নাই। ৰাতি